আজি সকলোৱে জানে যে আজি আমাৰ অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি স্বায়ত্তশাসিত ৰাজ্য দাবী সমিতিৰ 40তম মানে ফাউণ্ডেশ্যন ডে। ইয়াত আমি অট'নমাছ ষ্টেট ডিমাণ্ড ডে বুলি ঘোষণা কৰি এই অকেজনটো আমি মানে পালন কৰিছোঁ। আমি ইয়াত AIGC বুলি ক'লে মানুহে ভাবে এইটো এটা গ্ৰুপৰ সংগঠন, কিন্তু AIGC এটা গ্ৰুপৰ সংগঠন নহয়। 40 বছৰ আগত যিটো AIGC গঠন কৰিছিলে তাত কংগ্ৰেছৰ MLA আছিলে, কাউন্সিলৰ চেয়াৰমেন আছিলে, EM সকল আছিলে বা XML সকল আছিলে। গোটেই মিলি সংগঠন বিভিন্ন সংগঠন মিলি পেলাই 1986 চনত আজিৰ দিনটো মানে অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি গঠন কৰিছিলে। কিন্তু দুৰ্ভাগ্যবশতভাৱে মানে একমাহ হোৱা নাই চৰকাৰৰ প্ৰৰোচনাত, চৰকাৰৰ ইনষ্টিগেশ্যনত চৰকাৰে মানে চাল কৰি পেলাই ইয়াত AIGC বিভাজন কৰিলে, এটা গ্ৰুপ কাছকম বুলি বনালে। পুৰা ষ্টেট গভৰ্ণমেণ্টে এইটো বেকিং কৰিলে, সহায় কৰিলে। আজিও আমি ভাবি আছো যে যোৱা 10 বছৰৰ পৰা আমি চেষ্টা চলাই আছিলো যে একেলগে কেনেকে আমি আন্দোলন কৰিব পাৰিম, সব পাৰ্টি লৈ সব সংগঠন লৈ পেলাই আমি কেনেকে আন্দোলন কৰিব পাৰিম। সব সংগঠন সব পাৰ্টি যদি মানে একেলগে আন্দোলন কৰোঁ তেতিয়াহ'লে আমি অট'নমাছ ষ্টেট হাসিল কৰিব পাৰিম, এচিভমেণ্টটো আমি পাম। তো ইয়াত এটা কথা ক'ব বিচাৰিছোঁ যে অট'নমাছ ষ্টেটটো কাৰ্বি আংলং ডিমা হাছাও ৰাইজৰ ডিমাণ্ড কৰা বস্তু নহয়। কাৰ্বি আংলং উত্তৰ কাছাৰ ৰাইজে ছেপাৰেট ষ্টেট ডিমাণ্ড কৰিছিলে, কিন্তু সেইটো ভাৰত চৰকাৰ অসম চৰকাৰে আলোচনা কৰি পেলাই এটা স্কিম, এটা আঁচনি ঠিক কৰিলে যে অসমখন বিভাজন কৰিব নালাগে, বিভাজন নকৰাকে অসমৰ ভিতৰতে এটা সৰু ৰাজ্য গঠন কৰা হওক। সেইবুলি অট'নমাছ ষ্টেট গঠন কৰিবৰ কাৰণে আৰ্টিকল 244A বুলি সংবিধানত সন্নিৱিষ্ট কৰিলে। আজি আমাৰ যুগত আমাৰ জেনেৰেশ্যনে সেই 244A দিলেও হ'ব বুলি আমি মানিলোঁ। সেইকাৰণে অট'নমাছ ষ্টেট ডিমাণ্ড কৰি আছে, অসমখন বিভাজন কৰিব নালাগে। ইয়াত মানে একেটা পাৰ্টিয়ে ডিমাণ্ড কৰি থাকিলে, একেটা সংগঠনে ডিমাণ্ড কৰি থাকিলে এইটো নহ'ব। সেইকাৰণে আমি ফৰাম গঠন কৰিলোঁ যে ফৰাম ফৰ হিল অট'নমাছ ষ্টেট মুভমেণ্ট। সেই ফৰামৰ নামতহে এতিয়া আমি বিশেষভাৱে অট'নমাছ ষ্টেট আন্দোলনটো আমি মানে আগলৈ মানে যাম, হ'ব না?
We